বন্ধুসকল দ্য এনএছ ব্ৰেইন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সততে সন্মুখীন হোৱা বা সততে আমি ভুল কৰা দুটা ইংলিছৰ দুটা শব্দৰ ওপৰত আমি আলোচনা কৰিম আৰু এই শব্দ দুটাই আপোনালোকক পৰীক্ষাত আগন্তুক যি আমাৰ 10,000 বিজ্ঞাপন হ'ব বা SSC বা RRB হওক বা টেট হওক এই সহায় কৰিব বুলি মই আশাবাদী। তো বন্ধু বান্ধৱীসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকলে ৰিচেণ্টলি আৰু শ্বৰ্টলি এই দুটা আমাৰ সদায় খেলি মেলি লগায়। একদম চিম্পুল, ৰিচেণ্টলি মানে অতীতত আৰু শ্বৰ্টলি মানে শ্বৰ্টলি মানে ভৱিষ্যত। এইটো হ'ল আপোনাৰ পাষ্ট আৰু এইটো হ'ব আপোনাৰ ফিউচাৰ। আৰু অসমীয়া অৰ্থটো হ'ল অলপতে। ৰিচেণ্টলি মানে অলপতে, শ্বৰ্টলি মানে অলপতে। অলপতে মই এখন ৰেষ্টুৰেণ্ট খুলিম তেতিয়া ব্যৱহাৰ হ'ব শ্বৰ্টলি। অলপতে মোৰ খুৰা ঢুকাল তেতিয়া হ'ব ৰিচেণ্টলি। একদম ক্লিয়াৰ। ৰিচেণ্টলি মানে অলপতে, শ্বৰ্টলি মানে অলপতে। শ্বৰ্টলিটো ব্যৱহাৰ হয় ফিউচাৰত। এখন স্কুল খুলিম, এইবাৰ অলপ দিনতে আমাৰ ফাংচন হ'ব, আমি অলপতে এখন ৰেষ্টুৰেণ্ট খুলিম, তো উই উইল অপেন এ ৰেষ্টুৰেণ্ট শ্বৰ্টলি। আৰু ৰিচেণ্টটো হ'ব অতীতৰ অলপতে, অলপতে। এইটো অলপতে, এইটো অলপতে। এইটো ৰিচেণ্টলিটো অলপতে ব্যৱহাৰ হয় পাষ্ট টেন্সত আৰু শ্বৰ্টলিটো ব্যৱহাৰ হয় ফিউচাৰ টেন্সত। আৰু এটা কথা কওঁ, বহুতে চমুকৈ কোৱাৰ যিটো ব্যৱহাৰ সেইটো শ্বৰ্টলি বুলি কয়, যে কথাখিনি শ্বৰ্টলি কৈছোঁ, আচলতে নহয় সেইটো। শ্বৰ্টলিটো সেইটো নহয়, ভুলে। ইন শ্বৰ্টে হয়, যে ইন শ্বৰ্ট কথাখিনি কওঁ, মানে চমুকৈ বা ব্ৰিফলি মানেহে ইন শ্বৰ্ট। বহুতে আমি ক'ব খোজোঁ যে কাহিনীটো কি হ'ল, ইমান লম্বা কৰিব নালাগে, ইমান দীঘল কৰিব নালাগে, শ্বৰ্টলি কৈছোঁ, সেইটো আচলতে ভুল। ক'ব লাগে কাহিনীটো ইন শ্বৰ্ট কওঁ। শ্বৰ্টলিটো অসমীয়া অৰ্থ হ'ব অলপতে, ৰিচেণ্টলি অলপতে। ৰিচেণ্টলিটো ব্যৱহাৰ হয় পাষ্টত, শ্বৰ্টলিটো ব্যৱহাৰ হয় ফিউচাৰত। তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাবলৈ কাৰণে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি কিনে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।